আমাৰ ৰাস্তাতে যে ঢেৰ নৰসিংহ পাত পদূলিৰ মুখতে ইমান ধুনীয়াকৈ পাতবোৰ ওলাইছে। এইবোৰ সৰু সৰু গছবোৰ চব নৰসিংহই হয়। ভাবিছোঁ ধুনীয়াকৈ এখন চাটনি বনাওঁ আজি, সেইকাৰণে পাত ছিঙিব আহিছোঁ। পাতবোৰ ইমান ধুনীয়াকৈ ওলাইছে নহয়, ছিঙিবই বেয়া লাগে, কিন্তু উপায় নাই, চাটনি খাম বুলি ভাবিছোঁ যেতিয়াতো ছিঙিবই লাগিব। ধুনীয়াকৈ ছিঙি লওঁ কেইখনমান, আৰু আছে সেই দূৰত, ৰ'ব গৈ আছোঁ। এইডাল ধুনীয়া হৈ আছে, এই চবফালে আৰু এতিয়া খালি চাটনি খোৱা, বৰা বনাই খোৱা, পকৰি বনাই খোৱা, খাবলৈ খুব ভাল হৈছে। হৈ গ'ল এইখিনি, এনেই আৰু বহুত পাত ছিঙিনো কেলে নষ্ট কৰোঁ, হৈ যাব। আৰু এয়া মই সকলোখিনি ৰেডি কৰি লৈছোঁ। পিঁয়াজ লৈছোঁ, তাৰপিছত মান ধনিয়া, নৰসিংহ পাত, জালুক আৰু আদা নহৰু গুচাই লৈছোঁ। কেইটামান বুট, মানে বুট আৰু মগু প্ৰসাদৰ বাবে তিয়াই থোৱা আছিলে। আৰু এইখিনি গোটেইখিনি মিক্সি জাৰ এটাত ল'লোঁ আৰু অকণমান দিলোঁ আমৰ আচাৰ। আমৰ আচাৰ দিলে মানে খাবলৈ বহুতেই ভাল, এটা বেলেগ ধৰণৰ সোৱাদ আহে। আৰু সেইখিনি গোটেইখিনি ধুনীয়াকৈ পিচি ল'লোঁ। পিচি লৈ মানে নিমখটো দিব পাহৰিছিলোঁ মই, এতিয়া উলিয়াই লৈ নিমখ অকণ দিছোঁ আৰু খাই চালোঁ, খালে একদম মজা হৈছে আৰু বহুত জ্বলা।